নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 1ত ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা অসম আমাৰ ৰূপহী গানটি পঢ়াই দিছোঁ। তোমালোক সকলোৱে সুন্দৰকৈ চাই যোৱা। অসম আমাৰ ৰূপহী, অসম আমাৰ ৰূপহী, কোনৰো নাই শেষ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি। অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰ আয়ে মহুৰা হৈ ঘূৰে। মাঘত সোণৰ হাতেৰে লখিমী আদৰে। শৰৎ নিশাই তৰাৰে সজাই কেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰে দৰে। তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে। লোহিতৰে বহল পাৰক পণিপাত কৰোঁ। জন্ম ললো ইয়াতেই যেন মৰো। পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকা। অসম আমাৰ ৰূপহী। ডক্টৰ ভূপেন হাজৰিকাই আমাৰ অসমখনক ৰূপহী দেশ বুলি কৈছে। অসম আমাৰ ৰূপহী, কোনৰো নাই শেষ। আমাৰ অসমখন ৰূপহী দেশ, ৰূপৰ তুলনা নাই। ইয়াৰ ইমান ৰূপ আছে অসমখনৰ, ৰূপে গুণে সকলো দেশৰ ক্ষেত্ৰতে কি এই অসমখন আগবঢ়া। গুণৰ নাই শেষ, গুণ গাই আমি অসমখনক শেষ কৰিব নোৱাৰোঁ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ, আৰু এই দেশখনৰ সূৰ্য পূব দিশত উদয় হয়, সেইকাৰণে কৈছে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বুলি। গোটেই জীৱন যদিও আমি অসম দেশৰ দৰে এখন দেশ বিচাৰোঁ, গোটেই জীৱন বিচাৰিলেও, গোটেই ৰাতিটো বিচাৰিলেও অসম দেশৰ দৰে ইমান ৰসাল মাটি, ইমান ধুনীয়া এই ৰূপহী দেশখন ক'তো বিচাৰি নেপাওঁ। চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ, চাৰিওফালে পৰিৱেশটো ইমান ধুনীয়া সেউজীয়া হৈ থকা ভাৰতৰে এই পূব দিশৰ সূৰ্য উঠা দেশখনৰ চিৰ বিনন্দীয়া চিৰ সেউজীয়া পৰিৱেশ বুলি ডক্টৰ ভূপেন হাজৰিকাই কৈছে। বহাগত কি হয়, আমাৰ আয়ে মহুৰা হৈ ঘূৰে। বহাগতে যেতিয়া বহাগ মাহ পৰে, এই দেশখনত কি হয়, সকলোৱে নাচিবলৈ আৰম্ভ কৰে। মহুৰাটো যেনেকৈ ঘূৰে, নাচনীবিলাকৰ ঠিক তেনেদৰে ঘূৰে। মাঘত কি কৰে, লখিমীক পথাৰৰ পৰা লখিমীক আদৰ কৰি ঘৰলৈ লৈ আহে। শৰৎ নিশাই কি হয়, আকাশত তৰাবিলাকে ধুনীয়াকৈ আইৰে কেশ সজায় এই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশখনে। পাহাৰ ভৈয়াম একে কৰা ৰামধেনুৰে দৰে। পাহাৰ ভৈয়ামৰ যেনেকুৱা ৰামধেনু উঠিলে ৰংবিলাক যিদৰে কি ধুনীয়া হয়, সমানত একে ধুনীয়া, একে থিৰে একে ঠাইতে কি ধুনীয়াকৈ আমি দেখা পাওঁ, ঠিক সেইদৰে পাহাৰ ভৈয়ামৰ একে কৰা ৰামধেনুৰে দৰে আমাৰ ভাষাৰবোৰে কিহৰ সেতু গঢ়ে, মিলনৰ সেতু গঢ়ে। লোহিতৰে বহল পাৰক, সেইকাৰণে আমি কি কৰোঁ, প্ৰণিপাত কৰোঁ, সেৱা জনাওঁ। কাৰণ এই লোহিত মানে ইয়াৰ ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ বা লুইত নদীখনৰ কথা কোৱা হৈছে। এই ব্ৰহ্মপুত্ৰৰ পাৰতেই কি হৈছে, বিভিন্ন জাতি জনজাতি, বিভিন্ন ভাষা ভাষীৰ লোক, বেলেগ বেলেগ ভাষা, বেলেগ বেলেগ সংস্কৃতি হৈও এই ব্ৰহ্মপুত্ৰৰ পাৰতেই জন্মগ্ৰহণ কৰিছে বা বসবাস কৰিছে। তথাপিও কাৰোৰ মাজত কি নাই, ভেদ ঘৃণাখিনি এইবোৰ কাৰোৰ মাজত নাই। সেইকাৰণে কৈছে লুইতৰে বহল পাৰক আমি প্ৰণিপাত জনাওঁ বা সেৱা কৰোঁ। এই দেশতে জন্মগ্ৰহণ কৰিলোঁ আৰু ইয়াতেই যেন মৰোঁ বুলি ডক্টৰ ভূপেন হাজৰিকাই গানটি বা কবিতাটিত উল্লেখ কৰিছে। পাম ক'ত এনে মধুৰ ৰূপৰ সমাবেশ। এনেকুৱা মধুৰ ৰূপৰ লগত তুলনা কৰিছে, ৰূপৰ সমাবেশ ক'তো নাপাওঁ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশখনৰ নিচিনা
ৰূপৰ সমাৱেশ ক'তো নাপাওঁ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় কবিতাটি বা গানটি, এইটো এতিয়া কবিতা আকাৰতো দিছে বা গানেই হয়, এটি কবিতা আকাৰত উল্লেখ কৰিছে, নিশ্চয় বুজি পাইছা। তোমালোকে ধুনীয়াকৈ গান আকাৰেও গাবা বা কবিতা আকাৰেও গাবা। তেতিয়া গান আকাৰে গালেও ভাল লাগিব, কবিতা নিচিনাকৈ গাবা, গান হিচাপেও গাবা। গাই তোমালোকে ধুনীয়াকৈ গানটি মনত ৰাখিবা। ধন্যবাদ।